নমস্কাৰ শিক্ষক বন্ধুসকল আৰু মোৰ চেনেলৰ ভিউৱাৰ্ছসকল পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেলত বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল আজি ভিডিঅ'টিত মই আপোনালোকক এনএছ ডিলেডৰ কোৰ্স 506ৰ এছাইনমেণ্টৰ প্ৰশ্নবোৰ দিবলৈ ওলাইছোঁ অসমীয়াত। গতিকে মোৰ ভিডিঅ'টি শেষলৈকে চাই যাতে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যিসকল শিক্ষক শিক্ষয়িত্ৰী অথবা ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটিলৈ আহিছে তেওঁলোকক মই মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ যাতে আগন্তুক সময়ত মই যেতিয়াও এনএছ ডিলেডৰ ওপৰত কোনো নতুন ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সেই ভিডিঅ'ৰ নটিফিকেশ্যন পায় আৰু নটিফিকেশ্যনৰ জৰিয়তে মোৰ ভিডিঅ'টি চাব পাৰে যাতে। ধন্যবাদ। তে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। যিদৰে আপোনালোকে ফাৰ্ষ্ট ইয়েৰৰ কোৰ্স 501, 502, 503, 504, 505ৰ এছাইনমেণ্টবোৰ লিখিছিলে ঠিক তেনেধৰণে কোৰ্স 506 আৰু 507ৰ এছাইনমেণ্টবোৰ ইয়াতো আপোনালোকে তিনিটা এছাইনমেণ্ট পাব। এছাইনমেণ্ট নম্বৰ 1, এছাইনমেণ্ট নম্বৰ 2, এছাইনমেণ্ট নম্বৰ 3 প্ৰত্যেকটো কোৰ্সৰ বাবে। আৰু এছাইনমেণ্ট নম্বৰত আপোনালোকে দুটা প্ৰশ্ন পাব, এছাইনমেণ্ট 2ত দুটা প্ৰশ্ন পাব আৰু এছাইনমেণ্ট 3ত এটা প্ৰশ্ন পাব। এতিয়া এছাইনমেণ্ট নম্বৰ 1ৰ এক নম্বৰ প্ৰশ্নটো হৈছে বিকাশৰ মাত্ৰা বা বিস্তাৰ সম্পৰ্কে ব্যাখ্যা কৰক। শিশুৰ বিকাশত পৰিয়াল, শিক্ষক আৰু মিডিয়াৰ ভূমিকাৰ বিষয়ে আলোচনা কৰক। আৰু ইয়াত নাইবা দিছে এক নম্বৰ প্ৰশ্নটিৰ শিক্ষকৰ কাৰণে বংশগতি আৰু পৰিৱেশৰ ভূমিকা জনাটো অতি গুৰুত্বপূৰ্ণ কিয়, কাৰণ উল্লেখ কৰক। তে বন্ধুসকল আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব এই কুৱেশ্যনটো। ইয়াৰ পাছত মই কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ এছাইনমেণ্ট নম্বৰ 1ৰ। এছাইনমেণ্ট নম্বৰ 1ৰ দ্বিতীয়টি প্ৰশ্ন হৈছে সমাজত লিংগ বৈষম্য বিয়পি থকাটো আপুনি অনুভৱ কৰেনে? আপোনাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ দিয়ক। আৰু নাইবাত দিছে প্ৰশ্নটো লিংগ নিৰপেক্ষ সমাজ গঠন কৰাত পৰিয়াল, মিডিয়া আৰু শিক্ষকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰক। তো এই প্ৰশ্নটিৰ বাবেও আপোনালোকে 5 নম্বৰ পাব আৰু এই প্ৰশ্নটিও আপোনালোকে সম্পূৰ্ণ 500 শব্দৰ ভিতৰত ক'ব লাগিব। তো এই প্ৰশ্নটিও আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। এছাইনমেণ্ট নম্বৰ 1ৰ দুয়োটা প্ৰশ্নৰ পাছতে এছাইনমেণ্ট নম্বৰ 2ৰ প্ৰশ্ন আৰম্ভ হৈ যায়। তো এছাইনমেণ্ট নম্বৰ 2টো দুটা প্ৰশ্ন আছে আৰু 3 নম্বৰ আৰু 4 নম্বৰ আৰু দুইটা প্ৰশ্নৰ বাবে আপোনালোকে 5 নম্বৰকৈ 10 নম্বৰ পাব আৰু প্ৰতিটো প্ৰশ্নৰে উত্তৰ আপোনালোকে সম্পূৰ্ণ 500 শব্দৰ ভিতৰত লিখিব লাগিব। আহকচোন চাওঁ প্ৰথম প্ৰশ্নটো কি আছে আৰু 3 নম্বৰ প্ৰশ্নটি হৈছে আৰু এছাইনমেণ্ট নম্বৰ 2ৰ 3 নম্বৰ প্ৰশ্ন এনে কোৰ্স 506ৰ 3 নম্বৰ প্ৰশ্ন। তো শ্ৰেণীকক্ষত মনোযোগ আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে ল'ব লগা বিভিন্ন পদ্ধতিৰ উদাহৰণসহ আলোচনা কৰক। আৰু ইয়াত নাইবা প্ৰশ্ন এটা দিছে চিন্তন কৌশল কি? চিন্তন কৌশল বিকাশৰ ক্ষেত্ৰত পৰিয়াল, বিদ্যালয় আৰু শিক্ষকৰ ভূমিকা আলোচনা কৰক। তো আপোনালোকে এই প্ৰশ্নটিৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এছাইনমেণ্টটোৰ প্ৰথম প্ৰশ্নটিৰ পাছত মুঠ কোৰ্স 506ৰ 4 নম্বৰ প্ৰশ্ন অৰ্থাৎ এছাইনমেণ্ট 2ৰ দ্বিতীয় প্ৰশ্নটি হৈছে সৃজনীশীলতাৰ ধাৰণা নিৰ্ধাৰণ কৰক। সৃজনীশীলতা বৃদ্ধি কৰিবলৈ আপুনি কেনেধৰণৰ শিক্ষণ সঁজুলিৰ বিকাশ ঘটাব? সৃজনাত্মকতা বৃদ্ধিত ICTৰ ভূমিকা ব্যাখ্যা কৰক। তো এইটো আছিল প্ৰথম প্ৰশ্ন আৰু ইয়াত নাইবা সৃজনীশীলতা বৃদ্ধি কৰিবলৈ আপুনি কি কৌশল অৱলম্বন কৰিব আৰু কিয়? সৃজনাত্মকতাক আপুনি কেনেকৈ পৰিমাপ কৰিব? তো ইয়াতে হৈছে আপোনাৰ এছাইনমেণ্ট 2ৰ দুইটা প্ৰশ্ন সমাপ্ত। এছাইনমেণ্ট 2 শেষ হোৱাৰ পাছতে আহি গ'ল এছাইনমেণ্ট 3। এছাইনমেণ্ট 3ত আপোনালোকে এটি প্ৰশ্নৰ বাবে 10 নম্বৰ থাকিব আৰু সেই প্ৰথম প্ৰশ্নটিৰ আপোনালোকে যদি নোৱাৰে তাৰ উপৰি আপুনি নাইবা এটিও থাকিব। আহকচোন চাওক প্ৰশ্নটো কি হৈছে এখন বিদ্যালয়ৰ পৰ্যবেক্ষণ কৰক তথা যিসকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰণালীৰ পৰা বহিষ্কৃত হোৱাৰ আশংকা আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰক। আৰু নাইবা প্ৰশ্নটি হৈছে আপোনাৰ ওচৰৰ দুখন বিদ্যালয়ৰ পৰিদৰ্শন কৰক। চৰকাৰৰ সুনিশ্চিত আৰু নিৰ্ধাৰিত মানদণ্ডৰ অন্তৰ্ভুক্তি বিদ্যালয়ৰ এক প্ৰতিবেদন প্ৰস্তুত কৰক। উপসংহাৰ তথা আপোনাৰ পৰামৰ্শ প্ৰদান কৰক। তো এই আছিলে 506ৰ এছাইনমেণ্টৰ প্ৰশ্ন।